কালি পূজা আছে, কালি পূজাৰ সময়টো কি হয়? সময়টো ৰাতি 8টা বজাৰ পৰা লাগিব, 8:15 পৰা। 8:15 পৰা লাগিব। এয়া হাতী ওলাইছে, এতিয়া আঁতৰি নিদিয়ে আৰু হাতী আঁতৰি নিদিয়ে আৰু। আমাৰ হাতীৰ পৰা ভয় নে মানুহৰ পৰা ভয়? মানুহৰ পৰা হয়, মেইন মানুহৰ পৰাহে ভয়। হয়, জীৱ জন্তুৱে একো নকৰে মোক। ভাং আৰু গাঞ্জা, এই ধতুৰা, এইখিনি মই খাবলৈ ধুনীয়া। 110 বছৰ পুৰণি মন্দিৰ। আহক, খুঞ্চা আৰু দেওমালি যোৱা ৰাস্তাত আছে। আপোনালোকে সকলো আহিছে চাগে, ইয়াত ভিজিট কৰিছে চাগে। আহক এই মন্দিৰটো চাওঁ আমি। কালি যিহেতু শিৱৰাত্ৰি, তাতে শিৱ ভগৱান আমি আহিম শিৱ ভগৱানৰ দৰ্শন কৰিবলৈ। আহকচোন মন্দিৰটো চাওঁ। এয়া ইমান পুৰণি মন্দিৰ। এই মন্দিৰটোত আহি পিনে কিবা এটা এনেও হ'লেও ভাল লাগে। আপোনালোকে গোটেই সকলোৱে আহিছে চাগে মন্দিৰত। আহক, কালি আহিব আপোনালোক মন্দিৰ দৰ্শন কৰিবলৈ। আৰু এই মন্দিৰৰ মেইন পূজাৰী, সেই পূজাৰীজনৰ লগত আমি কথা পাতোঁ। আহক, আপুনি এই মন্দিৰটো দেখভাল আপুনি কৰে নেকি? মই কৰোঁ। অঁ, কিমান চনৰ পৰা কৰি আছে? মই আজি 10 বছৰ হ'ল। 10 বছৰ হৈছে আৰু মই। 110 বছৰ পুৰণি। আগত দুজন আমাৰ ইয়াৰ পণ্ডিত মৰিলে। এতিয়া দাদাই মোক চমজাইলে, ৰাজু বৰপূজাৰী তেখেতৰ নাম আছিলে। তেখেতে মোক মৰিব আগমুহূৰ্তত মোকে চমজাই থৈ গ'ল। হয়, তেতিয়াৰ পৰা মই আৰু দেখভাল কৰি আছোঁ। আপুনি অকলে দেখভাল কৰি আছে? অকলে কৰি আছোঁ মই। তো এই মন্দিৰটো কেনেকৈ চলি আছে? কমিটি মেম্বাৰ্ছ আছে নেকি? নাই নাই, কোনো নাই ইয়াত। মই এই গাড়ীৱালাসকলক খুজি আৰু যিটো যোনে যি দিয়ে আৰু সেইমতেহে মই তেলৰ পৰা ধৰি বন্তিৰ পৰা ধৰি চব মোৰ ঘৰো চলিব লাগে। হয় হয় হয়, আৰু মন্দিৰো চলাব লাগে। হয়, আপোনালোকে দেখিছে কেনেকৈ চলাই আছোঁ। চবক খুজি মাগি এনেকৈয়ে চলি আছোঁ আৰু। আৰু গভৰ্ণমেণ্টৰ পৰা কোনো একো পোৱা নাই আজিলৈকে। চৰকাৰৰ পৰা একো নাই দিয়া, একো নাই দিয়া। এই মন্দিৰটো আৰু ডেভেলপ কৰিবলৈ এতিয়া আপোনালোকক কি লাগে বেছি? কি লাগে মানে মোক ইয়াত কিছুমান বহিবৰ কাৰণে মানুহ দুনুহ আহিলে, আজিকালি এইটো হেৰি হৈ গ'লতো, অভয়াৰণ্য হৈ গ'ল। ইয়াত বহিবলৈ মেলিবলৈ কিছুমান বস্তু বনাবলৈ মোক অলপ টকা পইচাৰ সুবিধা। টকা পইচা নাই মোৰ। খুজিলেনো চবেই দিব জানো? নিদিব নহয়। সেইটো কাৰণে মানে মই দুখীয়া হৈ আছোঁ মন্দিৰটোৰ কাৰণে। হয় হয়, মন্দিৰটো যিমান ডেভেলপ হ'ব লাগিছিলে ইমান ডেভেলপ হোৱাগৈ নাই। ইয়াতো এইটো ইমান পুৰণি এইটো টুৰিজম হ'ব পাৰে, এটা টেম্পল টুৰিজমৰ জেগা হয় এইটো। 110 বছৰ পুৰণি মন্দিৰ ধেমালি কথা নহয়। ইয়াত আহি পিনে নিজৰে কিবা এটা ভাল লাগে। যিহেতু ইয়াত মোৰ কেমেৰামেন বাবলু আছে, বাবলুক দেখাব বিচাৰিছোঁ কিমান ধুনীয়া ঠাই। আৰু জংঘলৰ মাজত ইয়াত হাতী ওলাই আমি চবেই জানো, কিন্তু মন্দিৰত কেতিয়াও প্ৰৱেশ নকৰে, হানিও নকৰে। হানিও নকৰে। ইয়াত কিবা চুৰ হৈছিলে বুলি শুনিছোঁ। ইয়াত এই জখলা দুটা চুৰ হৈ গৈছিলে, আৰু এই মাটি খন্দা চাবোৰ চুৰ হৈ গ'ল, আৰু মই ডেক্সি বটোৱা কেৰাহী এই যিবিলাকত বনাই খাওঁ সেইবিলাক চুৰ হৈ গ'ল, লৈ গ'ল। তেতিয়াহ'লে বাবা আমাৰ হাতীৰ পৰা ভয় নে মানুহৰ পৰা ভয়? মানুহৰ পৰা ভয়, মেইন মানুহৰ পৰাহে ভয়। হয়, জীৱ জন্তুৱে একো নকৰে মোক। নগাবিলাকে সোধে, বাবা আপুনি হাতীৰ বিষয়ে, হাতীৰ কিবা জানে? সেইটো কাৰণে আপোনাক হাতীয়ে একো নকৰে। ইমান জাক জাক হাতীৰ মাজত আপুনি থাকে, একো নকৰে। আপুনি হাতীক আপেল দিয়ে, কিন্তু আপোনাক একো নকৰে। কি মই কৈছোঁ, আপোনাক মই একো নকৰিলে মোক আপুনি কিবা ক'ব জানো? তেতিয়াহে নগাই কথাটো বুজি পায়, হয় দেই প্ৰকৃত বাবা এইজনীহে হয় বুলি কয় মোক। কালি পূজা আছে, কালি পূজাৰ সময়টো কি হয়? সময়টো ৰাতি 8টা বজাৰ পৰা লাগিব, 8:15 পৰা। 8:15 পৰা লাগিব। মানুহবোৰ কেতিয়াবা আহিব? কালিতো নাখায়। কালিতো নহ'ব পূজা, শনিবাৰেহে হ'ব আৰু পূজা। কালিতো শিৱৰাত্ৰি। শিৱৰাত্ৰিৰ কাৰণে আপুনি কি ক'ব বিচাৰিছে? ক'ব বিচাৰিছোঁ মানে মই যিখিনি শিৱ বাবাৰ নিয়ম আৰু সেইখিনি নিয়মখিনি কৰিম। আৰু যিখিনি প্ৰসাদী মই যোগাৰ কৰিছোঁ সেইখিনি চবক ৰাইজক দিম বুলি মই মানে ভাবি আছোঁ। আৰু বাকীটো মোৰ কৰিবলগীয়া নাই। কিন্তু শিৱ বাবাইতো কোৱা নাই যে মোৰ পূজাত যে খিচিৰি খুৱাব লাগিব। মোক কোনোবা মানুহে সুধিছে, বাবা কি খুৱাব এইবাৰ? আৰে বাবা টকা পইচা নাই, ময়ো বেমাৰ পৰিছিলোঁ, বেমাৰ পৰি এতিয়ালৈকে বৰ্তমান ভাল হোৱা নাই মোৰ। গতিকে বাবাই কোৱা নাই যে খিচিৰি খোৱালেহে মই সন্তুষ্ট হ'ম, কিন্তু খিচিৰি নোখোৱালে মই সন্তুষ্ট নহ'ম, এইটো কথা নহয়।
মই যিটো পাৰোঁ মই এই ইমানটোহে কৰিব পাৰোঁ নহয় জানো আৰু ইয়াত বিশেষকৈ মই ভাং আৰু গাঞ্জা এই ধতুৰা এইখিনি মই খাবলৈ মানুহক দিব নোৱাৰোঁ মানে কিন্তু সেই ভাং ধতুৰাবিলাক আমি মানুহে খাব নালাগে কেলৈ শিৱ বাবা তেওঁ গা বৰণটোৱে নীলা বৰণীয়া নহয় জানো তেওঁক আমি এই বেয়া বস্তুটো দিওঁহে খাবলৈ কিন্তু সেই বেয়া বস্তুটো বাবাৰ পৰা আমি খাব নালাগে ইয়াত গাঞ্জা একচুৱেলি খাবলৈ দিব নালাগে আমি মন্দিৰত আৰু ঘোটা বুলি যিটো বস্তু কয় যে গাখীৰত বনায় সেইটো একচুৱেলি খাব দিব নালাগে বাবাৰ কাৰণে তেওঁক আমি দিছোঁহে তেওঁৰ পৰা আমি খাব নালাগে সেইটো শিৱ বাবাৰ বদনামহে হৈছে ক'ব গ'লে একচুৱেলি মই জনাত এই আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি ইয়াত আহিবই এই মন্দিৰত আহিব মন্দিৰত আহি পিনে যি পাৰে মনৰ পৰা দান দক্ষিণা দিব আৰু ইয়াত আহি পিনে এনেও কিবা এটা ভাল লাগিব আপোনালোকক আৰু বাবাজী যেনেকৈ ক'লে আমি বাবা এইবোৰ খাব নালাগে তো এইবোৰ এটা গুড মেছেজ হয় আপোনালোকে সেইবোৰ আপোনালোকে বুলি নহয় আপোনালোকে ছ'চাইটিক এইটো ক'ব যে এইটো বস্তু খাব নাপায় নালাগে আৰু লাষ্টত আপুনি কিবা ক'ব বিচাৰিবনে বাবা নিজেই নীলকণ্ঠী হয় নীলকণ্ঠী তেখেতে সেইবোৰ নিচা পানী তেওঁ চব কণ্ট্ৰল কৰি ল'ব পাৰে কিন্তু আমি নোৱাৰিম নহয় আমি পাৰিম জানো আমি নৰমনিচ হয় গতিকে সেইবোৰ মন্দিৰত বিশেষকৈ ব্যৱহাৰ কৰিব নালাগে খাই এদিনৰ কাৰণে খাই বৈ মগ্ন হৈ থাকে বাবাও মগ্ন হৈ থাকে সেইবিলাকে আৰু কাহিনী বাবাৰ এনেকৈ বহুত কাহিনী আছে ক'বলৈ গ'লে বহুত দীঘল বলক আহক এতিয়া মই মূৰ্তিগৰাকীক দেখুৱাম বাবা টানি লৈ যাম চব খালি ঘোলা মাৰি দিম গাঁতকৈ মাৰিব লাগিব পাতল কৰিলেতো ধুনীয়া নহ'ব 2 বছৰ চিমেণ্ট ডাঠকৈ মাৰি দিম ক'ত বনাইছে মই এই কোনোবাই দিছেনে এইটো আপোনালোকে মই নিজে কথা বনাওঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে আৰু ইয়াত আহিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তেওঁক ছাপোৰ্টো কৰিব আৰু মন্দিৰটোক ছাপোৰ্ট কৰিব পইচাটো অলপ